school long inar tong rai ko birta komento ni ani wesi tong la ke atu ni ngi mane kuya tari bastari kuni parani wesi kitong ajo kana polo ni ya thegundi ana tung master do mena than kecinya teng ke thang dok si enjon wen ma kholo na enjon wen de ko pipi lo lang phang no ke phang no ke wal bang ke bang phang no yak lo ben ko sang dak endia ma sang do kata jhak chulo jhak ke hiji bigra lo tela hem hormu ke pipi lo kan hon ke hem hormu ke la pen siling pen si na dak pen ko la ben si ni ba no ko labang so puthak nang tum birta filma ang song fan pachini lo ma sarkar fan pachini je fan sipini kicing tingbai paduna si satu stamela labang so inar tong rai ko birta nang tum em fan son than ma education em fan son thanong la lang de lasi nale tum pen ini na tum fan ko kala lo lasi alapu kansel cari CNM tum fan lahai alam pachini ji fansi nani tum fan media hoi aporte to tum hanang hang lo kasi nili tum dak to kolang so rangsana ni skolong dikhe ka dorkar bang ke lalo banduri wal bang le do podang de laso protection bang asabak aroi kha doi to sinil to matha da mane kedam tang to tame non du an mane batai ga thom an bangso anga batai pho gilo amane ahem pi tong batai ke thom la pen hala kisian ahem batai pho gilo apo tela na tum school hem ben jite bok hello la forest tum forest office te bok hello la tum thenlong le mana hala tum forest office tum thenlong le athige lang le tum ta che lo che lang ta ma lang tum ta gom long le bo kai no dak ki sia gom long pin bo ajo la bang kami kan nang ko to ma hian kan sarkar han ko pila ko ya itu ke puji ke lason ho apatai lason dubera posi banduri wale ang pieson te masabak apa nak yok du ibang matha se kenang sot be banduri wa kusli tum matha আৰু এই হাতীটোৱে গাঁৱত বিভিন্ন অঞ্চলত উপদ্ৰৱ কৰি থকাৰ উপৰিও আমাৰ বিদ্যালয়টোৰ আশে পাশে মানুহ নথকাৰ সুযোগ লৈ পেলাই যোৱা শনিবাৰৰ দিনা ৰাতি ঠিক ৰাইজে কোনো গম পোৱা নাই শনিবাৰৰ দিনা 22 জুলাই তাৰিখে ৰাতি বিদ্যালয়টোৰ আমাৰ ক্লাছৰুমৰ এখন ৱাল সম্পূৰ্ণভাৱে মানে ভাঙিলে লগত ডেস্ক বেঞ্চৰ বিশেষ ক্ষতি নকৰিলে কিন্তু শ্ৰেণীকোঠাটো সম্পূৰ্ণ অনুপযুক্ত কৰি পেলালে ইয়াৰ আগতো কেইবাবাৰো ভাঙিছে বিশেষকৈ আমাৰ বাউণ্ডেৰী ৱালটোৰ কাৰণে আমি বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ হওক মানে বিভিন্ন মহলত আমি আবেদন নিবেদন কৰি আছোঁ বাউণ্ডেৰী ৱালটো আমাৰ বহুত প্ৰয়োজন আছিলে কাৰণ ইয়াৰ আগত এইবাৰ আগতে পঞ্চমবাৰ আমাৰ বিদ্যালয়খন হাতীয়ে ভাঙিছে গতিকে আমি বিভিন্ন বিভাগক আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আপোনালোককো আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষ হেঁচা দি পেলাই আমাৰ বাউণ্ডেৰী ৱালটো মানে অনুমোদনত অৰিহণা যোগায় তাৰ বাবে আপোনালোককো অনুৰোধ জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ বিদ্যালয়খনৰ বাউণ্ডেৰী ৱালটো দিয়ে বাউণ্ডেৰী ৱালটো দিলে আমি নিশ্চয় নিৰাপত্তা সুনিশ্চিত হ'ব বুলি আমি মানে সম্পূৰ্ণ মানে যিটো আশাবাদী গতিকে তাৰ বাবে মই সকলো ইয়াক অনুৰোধ জনাইছোঁ কিমান বাৰ হৈছে ছাৰ ইয়াত হাতী ভাঙাটো ঘৰ ভাঙাটো এইবাৰ পঞ্চমবাৰ 5বাৰ হৈছে ন এতিয়া যিখন ৱাল ভাঙিছে প্ৰথম এইখন ৱালকে প্ৰথমতে এইখন ভাঙিছে তাৰপিছত কিচেনত 2বাৰ ভাঙিছে তাৰপৰা এইটো মানে যেটো নৰ্থ সাইড উত্তৰ ফালত একবাৰ ভাঙিছে আৰু চাউলৰ কাৰণে কাৰবাৰটো হৈ আছে চাউল নথকা অৱস্থাটো ভাঙিছে চাউল নথকাটো আগত ভাঙিছে আৰু 3বাৰ ভাঙিছে এবাৰ আগত এবাৰ চাউল পাইছে আৰু এবাৰ চাউল পাইছে এবাৰটো কিবা চাউল খাইছিলে নেকি চাউল লৈ গৈছে বাৰু চাউল এবাৰ আগতে এবাৰ চাউল পাইছিলে তাৰপিছত 3বাৰ চাউল নাই পোৱা এনেও ভাঙিছে মানে হাতীটোৱে
হাতীটো অহৰহ ইয়াত ঘূৰা পকা কৰি ফুৰে আৰু গাঁৱৰ ৰাইজকো বহুত উপদ্ৰৱ কৰিছে। তাৰ মাজত আমাৰ বিদ্যালয়খনতো তেনেকৈ ইয়াত কোনো মানুহৰ সমাগম বা কিবা হেৰি নকৰি ৰাতি কৰে। হাতীটোৱে মানে ঘৰ দুৱাৰ ভঙা চিঙা তাৰ এটা মিনিয়া হৈ গ'ল হাতীটো। গতিকে আমাক একদম এছেঞ্চিয়েল বাউণ্ডেৰী ৱালটো একেবাৰে প্ৰয়োজন। আমি বহুবাৰ কৈছোঁ বাউণ্ডেৰী ৱালৰ কাৰণে। আৰু এতিয়া সদ্য ক্লাছ কৰিবলৈ আমাৰ ৱালখন একদম তৎকালীনভাৱে আমাৰ বিদ্যালয় মানে 1 আগষ্টত যিহেতু আমাৰ বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব, তেতিয়াতো আমি মানে পাঠদানৰ এতিয়া সম্পূৰ্ণ অনুপযোগী হৈ আছে, আপোনালোকে চাব পাৰে। কিন্তু পাঠদানৰ উপযোগী কৰিব পৰাকৈ তৎকালীনভাৱে আমাক কিবা এটা মানে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কৰিব বুলি আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। লগতে আপোনালোককো আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও বিভাগীয় কৰ্তৃপক্ষক অলপ মানে বিষয়টোৰ ওপৰত অলপ প্ৰেছাৰ দিয়ে, কাৰণ মিডিয়াৰ জৰিয়তে বিষয়বিলাক খুব খৰতকীয়াভাৱে বা অতি সোনকালে চল্ভ হয়। সেয়েহে মই আপোনালোকৰ ওচৰত আমি সেইটো মানে বিনম্ৰ অনুৰোধ থাকিলে। ল'ৰা ছোৱালী কেইজন থাকে ছাৰ ইয়াতে? আমাৰ 55 আছে। 55 আছে ন? 55 আছে। LP স্কুল এম স্কুল? অকল ME স্কুলত 55 আছে, আমাৰ 120+ আছে LP প্লাছ ME। হয় নেকি? আৰু যদিও আমাৰ এমালগেটেড নহয়, কিন্তু আমাৰ একেটা বাউণ্ডেৰীতে আছে যেতিয়া আমাৰ সেইটো কাৰণত মানে আমাৰ ষ্টুডেণ্টটো আছে। আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান বুলি ক'লে কৈলামাটিৰ পৰা প্ৰায় 12 কিলোমিটাৰ ডিষ্টেঞ্চত এইখনেই আছে। চকীহোলাৰ পৰাতো ইয়ালৈ 14 কিলোমিটাৰমান হ'ব। আৰু মানে ইয়াতে ME স্কুল বুলি ক'লে এইখিনিত অকল এইখনেই আছে। আৰু একদম বৰ্ডাৰ এৰিয়া আপোনালোকে নিজেই দেখিছে, গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বৰ্ডাৰ এৰিয়া হয়। সেইটো কাৰণত আটাইতকৈ গোটেইকেইটা বিষয়ৰ ওপৰত লক্ষ্য কৰি এই জেগাটো যথেষ্ট মানে বিদ্যালয়খনৰ এছেঞ্চিয়েলিটি আছে। কিন্তু আমাৰ ইয়াত আমাৰ নিৰাপত্তাৰ কাৰণে, অঞ্চলটোৰ নিৰাপত্তাৰ কাৰণে, বিদ্যালয়খনৰ নিৰাপত্তাৰ কাৰণে আমাক